খেৱা কবি ডক্টৰ ৰাতুল শৰ্মা, আবৃত্তিকাৰ ভৱজ্যোতি ডেকা। সেৱা আপোনাক সেৱা এটি কৰোঁনে? আপুনি পিছুৱাই গ'ল যে, আপুনি ভীত নেকি? মইতো উগ্ৰপন্থী নহয়, নহয় সংবাদ মাধ্যমৰ প্ৰতিনিধি। শুভকাংক্ষী মই চিৰদিনৰ। আপুনি সেইজনে নহয়নে, যিজনক ফুলৰ মঞ্চত বহুৱাই বৰসভা পাতিছিল, বজ্ৰ গম্ভীৰ ধ্বনিত মেদিনী কঁপিছিল? মই সেইদিনাই সেৱাটি কৰিব খুজিছিলো, কিন্তু জনসমুদ্ৰৰ মাজত আপোনাৰ চৰণ যুগল বিচাৰি নাপালো। সেই আজি নেলাগে নেলাগে বুলি কিয় কলে? বুজিছো, আপোনাৰ হাতত ত্ৰিভুৱনৰ প্ৰভুত্ব নাই, কিন্তু ৰণাক্লান্ত নহব। কি জানিবা আহিয়ে যায় পূৰ্বসূত্ত ক্ষমতাৰ বাকযুঁজ। তেতিয়া কিন্তু প্ৰবঞ্চনাৰ পৰা বিৰত থাকিব, নহলে আকৌ আপুনি পাখি নাইকিয়া কপৌজনীৰ দৰে হ'ব। দূৰৰ পৰাই আপোনাক নমস্কাৰ, শুভকাংক্ষী মই চিৰদিনৰ। ধন্যবাদ। দুবেলা দুসাজ ভাত খুটি খুটি খাওঁ, পলিটিক্স নকৰিব বন্ধু, পলিটিক্স নকৰিব।